ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি হয়তো আপোনালোকে গমেই পাইছে আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আমাৰ চেনেল এছামিজ ক্ৰিয়েটলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জিনিয়াছ এই শব্দটো শুনিলে আমাৰ মনলৈ আহে পৃথিৱীৰ বেষ্ট চাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইনৰ কথা, যিজনক এই পৃথিৱীৰ বুদ্ধিমান ব্যক্তি বুলি কোৱা হয়। আৰু 14 মাৰ্চত এলবাৰ্ট আইনষ্টাইনৰ জন্মদিনটো জিনিয়াছ ডে হিচাপে পালন কৰা হয়। ভিডিঅ'টো শেষলৈ চাব, কিয়নো আজি আইনষ্টাইনৰ কেইটামান এনেকুৱা কথা জানিব হয়তো আপোনালোকে কেতিয়াও জনা নাছিল। নাম্বাৰ 1, যিটো বছৰত গ্ৰেট চাইণ্টিষ্ট গেলিলিও গেলিলিৰ মৃত্যু হৈছিল তেতিয়া ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল। আৰু যিটো বছৰত গ্ৰেট চাইণ্টিষ্ট জেমছ মেক্সৱেলৰ মৃত্যু হৈছিল তেতিয়া এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল। নাম্বাৰ 2, শেষ নিশ্বাস ত্যাগ কৰাৰ আগত কিবা কিবি কথা কৈছিল যিটো জাৰ্মানী ভাষাত কৈছিল, কিন্তু সেই সময়ত আইনষ্টাইনৰ লগত যিজন ব্যক্তি আছিল তেওঁ জাৰ্মানী ভাষা নাজানিছিল, সেইবাবে তেওঁৰ অন্তিম কথাকেইটা চিৰদিনৰ বাবে মুক্ত হৈ ৰৈ গৈছিল। নাম্বাৰ 3, আইনষ্টাইনৰ ওচৰত বহুতো মানুহ আহিছিল আৰু ছাকচেছৰ কথা সুধিছিল। এদিন এজন যুৱকে আইনষ্টাইনৰ ওচৰত আহি কৈছিল, ছাৰ, আজি এই পৃথিৱীত আপোনাৰ নাম আছে, মানুহে আপোনাৰ প্ৰশংসা কৰিবলৈ অৱহেলা নকৰে। অনুগ্ৰহ কৰি মোক ক'ব, মহান ব্যক্তি হ'বলৈ মূল মন্ত্ৰ কি? জানে আপোনালোকে আইনষ্টাইনে কি কৈছিল? মাত্ৰ এটা শব্দ, কষ্ট। নাম্বাৰ 4, এজন জিনিয়াছ হোৱাৰ পিছতো এই মহান বিজ্ঞানীজনৰ নিজৰ নাম, তাৰিখ আৰু টেলিফোন নম্বৰ পাহৰি আছিল, আনকি নিজৰ টেলিফোন নম্বৰো মনত নাছিল। এদিন এজন সহায়কাৰীয়ে আইনষ্টাইনৰ নম্বৰ বিচাৰিছিল আৰু তেতিয়াই আইনষ্টাইনে নিজৰ ওচৰতে থকা ডায়েৰীত বিচাৰি আছিল। সহায়কাৰীজনে কৈছিল যে আপোনাৰ নিজৰ টেলিফোন নম্বৰ মনত নাই? আইনষ্টাইনে কৈছিল, নাই। কিবা এনেকুৱা বস্তু মই কিয় মনত ৰাখিম যিটো মই কিতাপত বিচাৰিলে পাই যাম। নাম্বাৰ 5, আইনষ্টাইনে জেনেৰেল এণ্ড স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটিৰ কাৰণে গোটেই পৃথিৱীয়ে গম পায়, কিন্তু বহুত কম মানুহে গম পায় 1921ত নোবেল বঁটা থিয়ৰী অফ ৰিলেটিভিটিৰ বাবেই নহয়, ফটো ইলেক্ট্ৰবিভেক্টিক প্ৰস্তুত কৰাৰ বাবেহে দিয়া হৈছিল। নাম্বাৰ 6, বিখ্যাত চাইণ্টিষ্ট হোৱাৰ পিছতো আইনষ্টাইনে কাৰ চলাব নাজানিছিল আৰু সমুদ্ৰত ঘূৰি ফুৰিবলৈ ভাল পাইছিল, কিন্তু তেওঁ সাঁতুৰিব নাজানিছিল। নাম্বাৰ 7, এদিন আইনষ্টাইনক মেথছৰ টিচাৰজনে লেজি ডগ বুলি কৈছিল, কিয়নো আইনষ্টাইনে পঢ়াত ভাল নাছিল, কিন্তু মেথছৰ ছাবজেক্টটো আইনষ্টাইনৰ সৰুকালৰ পৰাই ফেভাৰেট আছিল। নাম্বাৰ 8, যেতিয়া আইনষ্টাইনৰ জন্ম হৈছিল আন ল'ৰা ছোৱালীৰ মূৰটো দেখাত সৰু, কিন্তু আইনষ্টাইনৰ মূৰটো দেখাত আন ল'ৰা ছোৱালীৰ তুলনাত বহুত গুণে ডাঙৰ আছিল। ডাক্তৰে মানসিক ফালৰ পৰা বিকাৰগ্ৰস্ত বুলি কৈছিল। 7 বছৰ আগলৈকে পঢ়া আৰম্ভ কৰা নাছিল, সদায় তৰ্ক কৰি স্কুলত গৈছিল। নাম্বাৰ 9, 4 বছৰ বয়সলৈকে তেওঁ মুখেৰে একো ক'ব পৰা নাছিল। এদিন নিজৰ পৰিয়ালৰ লগত খানা খাই থাকোঁতে অকস্মাত কৈছিল, চুপ, ইমান গৰম। আৰু এইটো শুনাৰ পিছতে মাক দেউতাকে যথেষ্ট আনন্দ পাইছিল। নাম্বাৰ 10, আইনষ্টাইন ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট তেতিয়াৰ পৰা হৈছিল যেতিয়া তেওঁৰ বয়স 5 ইয়াৰ্ছ হৈছিল। দেউতাকে এডাল কম্পাছ হাতত তুলি দিছিল আৰু তেতিয়াৰ পৰাই চিন্তিত হৈছিল যে কম্পাছৰ মিডিল পইণ্টটো এটা ডিৰেকশ্যনত কেনেকৈ ৰখা হয়, আৰু তেতিয়াৰ পৰাই ছায়েন্সৰ প্ৰতি ইণ্টাৰেষ্ট আহিছিল। নাম্বাৰ 11, 1952ত আইনষ্টাইনক ইজৰাইলৰ ৰাষ্ট্ৰপতি হোৱাৰ সুযোগ দিছিল, কিন্তু আইনষ্টাইনে কৈছিল তেওঁ পলিটিক্সৰ বাবে নহয়, ছায়েন্সৰ বাবেহে জন্ম হৈছিল। নাম্বাৰ 12, আপোনাৰ ফেভাৰেট চাইণ্টিষ্ট কোন মই নাজানো, কিন্তু এলবাৰ্ট আইনষ্টাইনৰ ফেভাৰেট চাইণ্টিষ্ট গেলিলিও গেলিলি। নাম্বাৰ 13, আইনষ্টাইনে পৰমাণু বম আৱিষ্কাৰ কৰা নাছিল, কিন্তু আইনষ্টাইনে দিয়া সূত্ৰৰে আৱিষ্কাৰ কৰা হৈছিল। পিছত তেওঁ দুখ পাইছিল যে তেওঁৰ নিজৰ সূত্ৰই গোটেই মানৱ সমাজ ধ্বংস কৰিব পাৰে। নাম্বাৰ 14, নিজৰ মনেৰে ভালকৈ ফ'কাছ কৰি কাম কৰিবৰ বাবে তেওঁ জিৰণি সময়খিনি নষ্ট নকৰিছিল, গোটেই 10 ঘণ্টা টোপনি মাৰিছিল, কিয়নো তেতিয়া তেওঁ ভালকৈ কাম কৰিব পাৰিব।
নম্বৰ 15 আইনষ্টাইনে ইচ্ছা কৰিলে আৰু জীয়াই থাকিব পাৰিলে হয়। মৃত্যুৰ সময়ত যেতিয়া তেওঁৰ অসুখ হৈছিল ডক্টৰে অপাৰেশ্যন কৰিব বিচাৰিছিল, কিন্তু আইনষ্টাইনে নিদিলে আৰু কৈছিল এতিয়া জীৱনটো মেচিনৰে চলোৱা বেকাৰ। মই মোৰ জীৱনটো বহুত জীয়াই থাকিলোঁ, আৰ্টিফিচিয়েল পদ্ধতিত জীয়াই থাকি একো লাভ নাই। নম্বৰ 16 চৰ্বন ইউনিভাৰ্চিটিত আইনষ্টাইনে কৈছিল যদিহে মোৰ থিয়ৰী সঁচা প্ৰমাণিত হয় তেনেহ'লে জাৰ্মানী নাগৰিক ক'ব আৰু ফ্ৰান্সে মোক বিশ্ব নাগৰিকৰ সন্মান দিব। যদি সঁচা প্ৰমাণ নহয় তেতিয়া ফ্ৰান্সে মোক জাৰ্মানী ক'ব আৰু জাৰ্মানে মোক ইহুদী ক'ব। যদিহে এই মহান বিজ্ঞানীজনৰ এইকেইটা কথা আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে আৰু আগলৈ এনেকুৱা ৰিয়েল ভিডিঅ' আৰু ইনস্পিৰেশ্যনেল ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল এছামিছ ক্ৰিয়েটৰ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰক। আজিলৈ ইমানেই, ধন্যবাদ।